নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ মিক্সজনলৈ মোৰ আগৰ চেনেলটো এটা ষ্ট্ৰাইক পৰিলে ষ্ট্ৰাইক পৰাৰ কাৰণে মোৰ চেনেলটো সাসপেন্ড কৰি দিলে এতিয়া মোৰ আকৌ নিউ চেনেল আছামিজ মিক্সজন ইউটিউব খোলা এটা সপোন আছিল বহুত বছৰ মোৰ 7 বছৰ আছিল এই চেনেলৰ মনিটাইজেশন হৈছিল কিন্তু মোৰ ষ্ট্ৰাইক পৰাৰ কাৰণে মই এটা মানে সং এটা মানে লৈছিলো এটা লিৰিকেল সং এটা বনাইছিলো তাৰ কাৰণে মোক এতিয়া মই চেনেলটো নাম নকৰো কিন্তু চেনেলে মোক কপিৰাইট ষ্ট্ৰাইক প্লাস তেওঁলোকৰ ৰিকুৱেষ্ট কৰিছিলো ষ্ট্ৰাইকটো উঠাই লবৰ কাৰণে তেওঁলোকে উঠাই নললে তাৰ কাৰণে মোৰ মানে বহুত দুখ লাগিলে এটো গোল বাদ দিলো আৰু মোৰ তাত 10k সাবস্ক্ৰাইবাৰ হৈছিল অলপ বেয়া লাগিলে মানে বহুত বছৰ তাত মানে মই সময় দিছিলো চেনেলটো বনাবৰ কাৰণে হেটো গোল তাৰ কাৰণে বহুত বেয়া লাগিলে এতিয়া নতুন চেনেল বেছি সাবস্ক্ৰাইবাৰ হোৱা নাই যদিও মানে এতিয়া আজি বেলেগ টপিক বেলেগ এটা ভিডিও এতিয়া আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ যিটো লিংক তাৰ বিষয়ে মানে আপোনালোকক দেখুৱাম আজি ভিডিওটোত কেনেকৈ আপোনালোকে ঘৰতে নিজৰ মোবাইলতে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কেনেকৈ কৰিব পাৰে মই কৰি আছো মোৰ আমাৰ কম্পিউটাৰ এখন হেৰি আছে লেব আছে তাতে আমি কৰি আছো কম্পিউটাৰ লেব মই কৰো মই নিজে কৰো যিকোনো ডিটিপি অনলাইন বা কিবা কাম চাম কৰি থাকো আৰু আছো এতিয়া তাৰপিছত তাতে মই কৰো এই কাৰণে আপোনালোকক প্ৰয়োজন হ'ব বুলি ভাবি ভিডিওটো বনাই দিলো ভিডিওটো চাব যদি ভিডিওটো ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো নতুন হয় আগৰ চেনেলটো ডিলিট হ'লে এতিয়া পাৰিলে সাবস্ক্ৰাইব বুটামটো টিপি দিব ভাল লাগিব মানে মই সাবস্ক্ৰাইব মানে বহুত গুটাইছিল এটা সাবস্ক্ৰাইব গুটাইছিল এই চেনেলত 10k হৈছিল লাগে 2013 চনতে খোলা আছিল সো ভিডিওটো চাই যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব হেয়া মই আপোনালোকক দেখুৱাম আধাৰ কাৰ্ড আৰু পেন কাৰ্ড কেনেকৈ এতিয়া বৰ্তমান লিংক কৰে আপুনি ঘৰতে বহি পিনে নিজৰ মোবাইলতে এন্ড্ৰইড যদি ফোন আছে আপুনি কেনেকৈ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড ঘৰতে বহি কোনো বেলেগ কম্পিউটাৰ সফটৱেৰ নকৈ কেনেকৈ ঘৰতে বহি আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড লিংক কৰিয়ে মই আজি ভিডিওৰ প্ৰচেছটো দেখুৱাম কেনেকৈ কৰে তাৰ কাৰণে ভিডিওটো শেষলৈকে চাব ভিডিওটো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকে ভিডিওটো চাই যাওক এটো মানে আপোনাৰ কি হয় যদি পেন কাৰ্ড আধাৰ কাৰ্ড যদি লিংক নকৰে তেতিয়াহ'লে এটো আইটি ইনকাম টেক্স ডিপাৰ্টমেন্টৰ পৰা যোনটো আন্ডাৰ সেকশন 139 অধীনত যোনটো হৈছে তাৰ পৰা আপুনি মানে বেংকিং ধৰি ললো আপুনি 50000 এটা মানে ট্ৰানজেকচন কৰিব লাগে বেলেগ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব লাগে বা আপোনাৰ একাউণ্টলৈ 50000 কোনোবাই পঠিয়াব তেতিয়া আপুনি নোৱাৰিব যদিহে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰে এই কাৰণে এটো কৰি লোৱা ভাল এটো 30 জুনলৈকে ডেটটো আছিল কিন্তু এতিয়া ডেট বঢ়াই দিলে 30 ছেপ্টেম্বৰলৈকে আপুনি এটো কৰিব পাৰিব লাহে লাহে কৰিব পাৰিব 30 ছেপ্টেম্বৰলৈকে এটো কৰিবলৈ দিছে চৰকাৰে ঠিক আছে ধন্যবাদ